Hello students, welcome to our YouTube channel Brain Booster Classes. Aji ami ei video tumalok korabo laisu class 9 or chapter 6 or question number 6 jitu onukiloni exercise 6.1 ot ase. Tende bola aji video loi agbahu. Eitu swa question tur moi tumalok figure aki disu. Very good figure. Okay? Etia question ot amak dia ase if jodi এটা অ্যাঙ্গুল এর কেটা আছে x y z and w চাৰিটা অ্যাঙ্গুল আছে এই ৰেখা কিডালে কটাকটি কৰা বিন্দুটো কটাকটিটো ডাইৰেক্ট কৰা নাই ও বিন্দু মধ্য বিন্দু বুলি ধৰি লবা এডালে ডাইৰেক্ট সিধা লাইন আছে a b a o b বুলি ধৰি লবা এটা x + y মানে এই কোণটোটা x উপৰ কোণটোটা x + y এই দুটা কোণ প্লাস ইকুৱেল সমান কাৰ লগত w + z এৰ লগত সমান এটা প্রমাণ করব দিছে AOB এডাল রেখা AOB সিধাকে জিডাল আছে এডাল রেখা বলি প্রমাণ করব দিছে আমি আগতে শিকাইছো ইন্ট্রোডাকশন ভিডিওত যে এডাল রেখা হবলে কি প্রয়োজন হবো রেখাডালৰ ওপৰত থকা যি দুটা কোণ এই কোণ দুটা কি আছে ৰেখাডালৰ ওপৰত কোণ কি কি আছে x আৰু y এখন দুটা যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তেতিয়াহে AOB এডাল ৰেখা হিচাপে ধৰি লোৱা হ'ব মানি লোৱা হ'ব ঠিক আছে তো আমি হেতে প্ৰুফ কৰিব গৈ আছো এখিনতে আমি আৰু এটা কথা জানো যে আমি জানো যে বুলি তোমালকে লিখিব লাগিব যে ও যেটো পয়েন্ট এটা পয়েন্টৰ চাৰিওফালে যিমানবোৰ এংগুল থাকে সকলোবোৰ এংগুলৰ যোগফল কিমান 360 ডিগ্ৰী এটা বিন্দুৰ হল যেটো জানো মানে কি x + y + w + z এইটা কোন আছে well 360 ডিগ্ৰী জানিলো পাই গলো এতিয়া আমি সেপাৰেট যদি কৰি দিও x + y + w + z = 360 এনেকৈ লিখিব পাৰো কি আছে of course এনেকৈ লিখিব পাৰা যেনেকৈ মন যায় তেনেকৈ লিখিব পাৰা এটা সোয়া x + y এটা বনাই দিলো w + z এটা বনাই দিলো কিয় বনাইছো কাৰণটো হল x + y = w এই দুটা সমান হয় x + y যোগ কৰিলে যেটো পাম w + z যোগ কৰিলে একেটা মানে সমান হেকাৰণে আমি w + z ৰ সলনি x + y লিখিব পাৰো কিবা কাৰণ হ'ব জানো লিখিব নোৱাৰা কাৰণ নাই কিয়নো w + z ৰ লগত x + y টো ইকুৱেল সমান হেহে আমি w + z টো অতৰাই পেলে x + y লিখিব পাৰো ইয়াত x + y + x + y হয় 360 ডিগ্ৰী বুজি পাইছা এটা x + y কিমান 2x + y হৈ গল ইকুৱেল 360 ডিগ্ৰী এতিয়া যদি x + y টো খুলি দিছো এটা x + y ইকুৱেল কৰি দিও এই 2 টো ইয়াত পূৰণ হৈ আছিল কিটো সাইডে গলে কি হৈ যাব হৰণ হৈ যাব 360 / 2 এতিয়া ইয়াত পাতি দিছো এখিনি বা x + y = 360 2 হৰণ কৰিলে 180 ডিগ্ৰী এটা কি পালো গৈ x + y = 180 ডিগ্ৰী এই ওপৰত থকা কোণ দুটা কি হল ৰেখাডালৰ ওপৰত থকা AOB ৰ ওপৰত থকা কোণ দুটা যোগফল কিমান x আৰু y যোগফল 180 ডিগ্ৰী হেহে তাকে ডাইৰেক্ট লিখি দিবা AOB এডাল ৰেখা সিম্পল অংক হয় প্ৰশ্ন মডেল নহয় দাঁড়ি দেই সিম্পল অংক বহুত সহজ অংক ওকে তেন্তে আজিলৈ ভিডিওটো ইমানতে সামৰিছো নেক্সট ভিডিওত আমি কৰিম তোমালোকৰ 5 নম্বৰ